বাড়িতে মারিম পাক মোর বিচারি আনিম হাক মোর নিচিনা নাপাবি মোর বুকুতে সোমাই থাক। বা দীপশিকা বা তুমি ইমান ধুনীয়াকৈ গান গাব পাৰা আজিকালি, ইমান ধুনীয়াকৈ গান গাব পৰা হ'লা তুমি। কেতিয়াৰ পৰা গান গাব পৰা হ'লা? মই আজিহে গম পালো দেই। মই জন্মৰ পৰাই গান গাব জানো। ইমান দিন তোমালোকৰ আগত মই গান গোৱা কাৰণে তোমালোকে নাজানাই। বাহ, হয় নেকি দীপশিকা? তেনেহ'লে আৰু এটা গান গাচোন আমাৰ আগত, চাওঁ পাৰানে নাই। যদি গাব পাৰা তেতিয়াহে মই বুজি পাম যে তুমি সঁচাকৈ জন্মৰ পৰাই গান গাব জানা। ঠিক আছে বাৰু, মই গাই দেখাই আছো। অজুৰু মলয়া কোন দেশলৈ বাতৰি নিয়া, এই মাটিতেই কহুৱা বনৰ এবাৰি কৈ যোৱা, এবাৰি কৈ যোৱা। বাহ দীপশিকা বাহ, মানিছো দেই তোক আজি। তামাম গালা কিন্তু দেই। সঁচাই বে, দীপশিকা দেখোন সঁচাই ইমান ধুনীয়াকৈ গান গাব পাৰে। বাপৰে বাপ। I am a disco dancer, বিড়ি খালে হয় কেঞ্চাৰ, আমাৰ স্কুলখন হৈছে ভেঞ্চাৰ, নাই যে কোনো আমাৰ ফিউচাৰ। ৱাও, ৰণিও খাতৰা দেখোন বে, ডেঞ্জাৰ ডেঞ্জাৰ গান গাই দেখোন সিও। হয় বে, ৰণিওচোন পুৰা ডেঞ্জাৰ গান গাব পাৰে। থেংক ইউ দোস্ত, থেংক ইউ। বেল বাজি গ'ল। হয় বে, আজি বেলটো অলপ জলদি বাজিলে। বে ৰণি, আজি বেলটো অলপ জলদি বাজা যেন লাগিল। গুড Good মৰ্নিং morning, ছাৰ। sir. গুড মৰ্ণিং মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, গুড মৰ্ণিং। পিছে তোমালোকে চবে ঠিকে আছেনে? চবৰে খবৰ ভালনে? মোৰো ভাল ছাৰ। মোৰ খবৰ ভাল, ছাৰ। ঠিক আছে বাৰু, এতিয়া ক্লাছটো আৰম্ভ কৰোঁ। কৰক ছাৰ। ঠিক আছে বাৰু, তেনেহ'লে প্ৰথমতে জুনিকে এটা প্ৰশ্ন সুধো ৰ'ব। সোধক ছাৰ, মোক যি প্ৰশ্ন সোধে মই তাকে উত্তৰ দিবলৈ চেষ্টা কৰিম ছাৰ। হ'ব হ'ব, ইমান ঘূৰাই পকাই কথাটো ক'ব নালাগে, ৰ'ব সুধিছোঁ। জুনি, তুমি কোৱাচোন, এখন গছৰ ডালত যদি 5টা চৰাই থাকে, তাৰে এটা চৰাই চিকাৰীয়ে বাতুলি গুটিৰে মাৰিলে আৰু কেইটা থাকিব? এইটো বৰ চিম্পুল আৰু সহজ প্ৰশ্ন দেখোন ছাৰ, মই উত্তৰ দিব পাৰিম ছাৰ। দেচোন দে, কোৱাচোন কোৱা, চাওঁ তোৰ উত্তৰটো কি হয়। ছাৰ, এখন গছৰ তলত যদি 5টা চৰাই থাকে আৰু তাৰে যদি এটা চিকাৰীয়ে বাতুলি গুটিৰে মাৰে, ছাৰ আৰু এটাও নাথাকিব ছাৰ। কেনেকৈ এটা নাথাকিব কোৱাচোন, কোৱা অলপ বুজাই কোৱা। ছাৰ, যদি এখন গছৰ তলত 5টা চৰাই থাকে আৰু তাৰে যদি এটা চিকাৰীয়ে বাতুলি গুটিৰে মাৰে, আৰু এটাও চৰাই নাথাকিব ছাৰ, কাৰণ সিহঁতে ভয়তে চব গুচি যাব ছাৰ। ৱাও, হয় দেই, তুমি ঠিক উত্তৰ দিছা, একদম কাৰেক্ট এনচাৰ। ঠিক আছে বাৰু, তুমি বহাই দিয়া। দীপশিকা, তুমি এতিয়া কোৱাচোন, পৃথিৱীৰ চবতকৈ বেছি ক'ত বৰষুণ পৰে? ছাৰ, পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ মাটিৰ ওপৰত পৰে, ছাৰ। অ' মাই গড, এইটো কি উত্তৰ দিছা তুমি দীপশিকা? কি উত্তৰ দিছা? মই সুধিছো কি আৰু তুমি উত্তৰ দিছা কি? ছাৰ, আপুনি চোন সুধিছিল পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ ক'ত পৰে। মই কৈছো মাটিৰ ওপৰতে পৰে ছাৰ, গছ-গছনি জীৱ-জন্তুৰ ওপৰত বেছি নপৰে। কাৰণ গছ-গছনি জীৱ-জন্তুতকৈ মাটিয়ে বেছি, ছাৰ। অ' মাই গড, কি ভাবিছা তুমি, কি ভাবিছা? তেনেকে নহয়, তোমাৰ দৰে ভাবিলেতো পানীৰ ওপৰতে বেছি পৰে, কাৰণ এই পৃথিৱীৰ 4/3 ভাগেই দেখোন পানী, গতিকে পানীৰ ওপৰতহে বেছি বৰষুণ পৰে। তেনেকুৱাই নেকি, ছাৰ? হয়, তেনেকুৱাই। আচ্ছা ঠিক আছে বাৰু, হ'ব দিয়া, তুমি বহা। এতিয়া মই ৰণিক এটা প্ৰশ্ন সুধো। ঠিক আছে ছাৰ, থেংক ইউ ছাৰ। হ'ব, বহা, তুমি বহা, দীপশিকা বহা। এইবাৰ ৰণিয়ে কোৱাচোন, 10 কেজি শিলৰ ওজন বেছি নে 10 কেজি তোলাৰ ওজন বেছি? ইমান সহজ সৰল প্ৰশ্ন দিছা মোক ছাৰ, মই উত্তৰ দিব পাৰিম ছাৰ, পাৰিম, মই দি আছো ৰ'ব, উত্তৰ দি আছো মই। দেচোন দে, ক উত্তৰটো কি হ'ব? ছাৰ, 10 কেজি শিলৰ ওজন বেছি নে 10 কেজি তোলাৰ ওজন বেছি? ছাৰ, উত্তৰটো হ'ব ছাৰ শিলৰ ওজন বেছি। অ' মাই গড, কি কৈছা তুমি এইবোৰ, কি কৈছা হা? 10 কেজি তোলাতকৈ 10 কেজি শিলৰ ওজনহে বেছি নেকি তোমাৰ মতে? কচোন ক, কেনেকৈ 10 কেজি শিলৰ ওজন 10 কেজি তোলাতকৈ বেছি হয় ক? ছাৰ, শিলটো হৈছে এটা বহুত গধুৰ বস্তু ছাৰ, আৰু তোলাটো হৈছে একদম পাতল ছাৰ, বহুত পাতল, সেইকাৰণে 10 কেজি তোলাতকৈ 10 কেজি শিলৰ ওজন বেছি ছাৰ। অ' মাই গড, কি যে কোৱা না তুমি, কি উত্তৰ দিছা বোলে, কি হ'ব, আজি আৰু ক্লাছ নকৰো, হ'ব যা, আজি ছুটি। বাহ ৰণি বাহ, তই খাতৰা উত্তৰ দিছা দেখোন, তোৰ উত্তৰ শুনি মাষ্টৰে পলাই গ'ল দেখোন। দেখিলে এজনী, মই মাষ্টৰক কেনেকৈ মাথা গণ্ডগোল কৰি ক্লাছ ৰুমৰ পৰাই খেদি দিলোঁ। মই কিন্তু জানো 10 কেজি শিলৰ ওজন বেছি নে 10 কেজি তোলাৰ ওজন বেছি, মই ছাৰৰ মাথা গৰম কৰাৰ কাৰণে উত্তৰটো দিছোঁ, আৰু চাওক আমাৰ ক্লাছটো কিমান শ্বৰ্টকাট হ'ল, মাষ্টৰে গুচি গ'ল। বল এতিয়া ঘৰলৈ যাওঁ, বল যাওঁ।